এভৰিৱান, আজি মানে মই ৰাতিপুৱা ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। এতিয়া মায়ে কাটি আছে হাঁহ, দেখাই আছোঁ। দুদুৱে যাবগৈ এতিয়া, ভুঙে দুদুৱে যাবগৈ এতিয়া দেই। আমি যাম দিয়া ৰাস্তাৰ ফালে ন, আমি ৰাস্তাৰ ফালে গৈছোঁ দেই। এফালে চোৱা বেটা, আমি এতিয়া ৰাস্তাৰ ফালে গৈছোঁ। আহি পিনে আমি কি খাম? হাঁহ মাংস খাম ন, হাঁহ খাম হয়নে? খাম নাই বেটা? নাই না ভ্ৰুম কোনে কয়? ভ্ৰুম কৈ দিয়াচোন। না না কৈ দিয়া বেটা, এনেকৈ নাই না কৈ দিয়াচোন। না কোৱা আকৌ, না না কৈ দিয়া। না না, অ' না না, অ' না না, অ' না না। আমি এতিয়া কোনফালে যাম দে? অ' ভুম যাম, এইফালে যাওঁ দেই আমি ন। কোনফালে ভুম যাম? বমা যাম বোলা। আমি এতিয়া ক'ত যাম? বমা যাম ন। হাঁহি দিয়া বেটা, ই কৈ দিয়াচোন। কৈ দিয়া, কৈ দিয়া আকৌ। নাই না, নাই না কেনেকৈ আছিলে? আমি এতিয়া গৈ আছোঁ বহুত গ'লে। অ' না না কৈছে, না না কৈ দিয়া বেটা। অ' না না, চুম কৈ দিওঁ দেই। সেইজনী বাই আহিছে দেই, এইফালে আহি আছে দাদা আৰু ভতিজা। এইটো হৈছে আমাৰ ৰাস্তাটো। আহিলোঁ, আহি পিনে এতিয়া বাগানত খৰি পাত ছিঙিছে, তাকে মই টেঙা খাই আছোঁ। কি মজা। এতিয়া যাম আকৌ দোকান দে। মানে বহুত প্ৰব্লেম হৈছে, মানে মানুহৰ প্ৰব্লেম বেলেগ প্ৰব্লেম নহয়। ঘৰতো থাকিব লাগে, দোকানো যাব লাগে। দোকানতে মই মাৰি থাকিলে ঘৰত মানে বৌ অকলে হয়। এতিয়া পাপাই যায় পাত পেলাবলৈ, সেইটো কাৰণে কৈ দিওঁ আৰু কষ্ট অকণমান। পাপা কৈ দিওঁ, ভাইটি থাকে হোষ্টেলত। খতম হৈ গ'ল তাৰ নহ'লে পাপাই খৰি কাটি থৈছে। এইটো হৈছে আমাৰ বাৰীত পজা ঘৰটো। মোবাইলত চাই লওঁ আৰু এতিয়া টেঙা গুচাওঁ। টেঙা খাব লাগে। কমলা, আমাৰ বাৰী কমলা হয়। পাপাই ৰোৱা। এতিয়া মানে পাপা ঘৰৰ পেইণ্ট এটা ওলমি আছে। মানে এতিয়া ভেটা আছে দেই, ভেটা ৰখিবৰ কাৰণে ইয়াত আহে ন, সেইটো কাৰণে পেইণ্টটো ঢাকি গ'ল আৰু। টেঙা খাম এতিয়া, পাত নিমখ। আমি মানে ঘৰতে ফুল বনাই আহিছোঁ দেই, টেঙাটো বনাই চাওঁ হয় নহয়। ফুলটো নবনিব চাগে, বনিলে মজা। পাৰ্চেল আহি আছে তাৰমানে, এতিয়া পাৰ্চেলো ল'ব লাগে। আপোনালোকক দেখাম বাৰু পাৰ্চেলটো কি আহিছিলে। বহুত মজা, বহুত টেষ্টি। আমাৰ বাগানখন এইখন হয়। সেইফালে টেঙা গছ, কমলা এইফালে এইখিনি আছে দেই। এইফালে আছে মানুহখিনি, কেনেকৈ দেখাওঁ বাৰু। এনেকৈ কৰি ইফালে আছে।
এফালে তাত এইফালে আছে, এইফালে মই এতিয়া মাজতে বজাৰত আছোঁ। বেছি নাই মানে অকণমান আৰু দেখাইছোঁ। এইফালে টেঙা গছ আছে, আৰু এইফালে ৰবাব টেঙা এজোপা আছে। এইফালে পৰা দেখি নাপায় কিন্তু ডাঙৰ গছ এজোপা। এতিয়া মই বাগানৰ মাজে মাজে গৈ আছোঁ টেঙা পাৰিবলৈ। দোকানলৈ মানে কি খাওঁ কি নাখাওঁ লাগে, সেইটো কাৰণে টেঙালৈ যাব আছে মায়ে গৈ আছে দোকানত আগতীয়াকৈ। তাৰপিছত মই যাম। ওচৰতে বাগানখন আছে, বাগানৰ ওচৰতে নদীখন এনেকৈ আছে। এফালে হাবি হয়, এফালে খুৰীত উঠি পাত ছিঙি আছে কেইজনী। সেয়া ইজোপা টেঙা চিন মানে পাৰ্চেলটো আহিলে, তাকে পাৰ্চেলটো এতিয়া চাওঁ। আপোনালোককো দেখাই আছোঁ, মই নিজেই চোৱা নাই। পাৰ্চেলটো আছে ইয়াত। এইটো হয় কি কৈছে আপোনালোকে চাওক, মিঠু পাইছে। এতিয়া আমি পাৰ্চেলটো চাম। মানে ইমানতে সমাপ্ত কৰিছোঁ। যদি আপোনালোকৰ চাই ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিব। বাই।